ভাৱে সঠিক আৰু স্থায়ী সমাধান সূত্ৰ বিচাৰি উলিওৱাৰ বাবে দুয়োখন ৰাজ্যৰে থকা সদিচ্ছাৰ বহিঃপ্ৰকাশ ঘটিছে আজিৰ এই নামনি নাম্পিত অনুষ্ঠিত সভাখনৰ যোগেদি, য'ত আমাৰ দুয়োখন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত আছে আৰু সকলোকে উৎসাহিত কৰাই নহয়, সকলোৰে মনত আশাৰ সঞ্চাৰ কৰিছে। মই মাননীয় মুখ্যমন্ত্ৰী প্ৰমুখ্যে মঞ্চত উপবিষ্ট বিশিষ্ট অতিথিসকল আৰু মঞ্চৰ সন্মুখত থকা প্ৰতিগৰাকী অভ্যাগতকে আজিৰ এই সদ্ভাৱনামূলক সভাখনলৈ স্বাগতম জনাইছোঁ। India kuri simpling panpega pagat no jing ipling ganang jong pagadang yai susting kaspa burong hasadam parking ne India we will see this that we can put to an end and people in the border area can live peacefully. With this few words, thank you. মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ খাচী ভাষাৰ ভাষণৰ ৰূপান্তৰ উপস্থাপন কৰি আজিৰ এই ঐতিহাসিক সদ্ভাৱনা সভাৰ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰা মাননীয় মেঘালয়ৰ মন্ত্ৰী শ্ৰীযুত RL ধংখাৰদেৱক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগে লগে আজিৰ এই অনুষ্ঠানত উপস্থিত থকা মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত থকা মাননীয় বিশিষ্ট অতিথিসকল আৰু মঞ্চৰ সন্মুখত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিকে কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি আজিৰ এই সদ্ভাৱনামূলক সভাখনৰ ইমানতে অন্ত পৰিছে বুলি ঘোষণা কৰিছোঁ। ধন্যবাদ। মই আশ্বাস দিছোঁ যে আমি এই লাম্পি অঞ্চলত বিকাশৰ কোনো সমস্যা যাতে নাথাকে, আমি যাতে আধুনিক সমাজৰ লগত একেলগে আগুৱাই যাব পাৰোঁ, তাৰ বাবে আমি সকলো ধৰণৰ প্ৰচেষ্টা কৰিম। মেঘালয় আৰু অসম চৰকাৰে আলাপ আলোচনাৰ মাজেৰে আমি সমস্যাবিলাক সমাধান কৰিম। আজি সুন্দৰভাৱে নৃত্য পৰিৱেশন কৰা গাৰো, খাচী, আমাৰ গোৰ্খা ভাই বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ। সকলোকে ngam là ngam thì liệt đấy, cái là giật lên.